Hello guys and welcome to my YouTube channel. মোৰ YouTube channelলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। So মই আজি আছো হাজোত মানে মোৰ গাঁও আৰু মই আপোনালোকক আজি চিনাকি কৰাই দিম মোৰ গাঁওখনলৈ। So ভিডিঅটো চাই থাকিব। So guys আমি এটা যাই আছো আমাৰ পথাৰলৈ মানে যত আমাৰ খুৰাহতে বৰ্তাহতে খেতি বাতি কৰে। তো আহক চাই থাকক। এয়া মোৰ লগত আছে মোৰ ভন্টি ভাইটি, এয়া মোৰ কাজিনছ হত আছে। হাই কৈ দিয়া সবে। হাই হাই। তো মই আপোনালোকক দেখুৱাম আমাৰ পৰিবেশটো গাঁৱৰ কেনেকুৱা। সো চাই থাকিব। So guys এয়া আমি আহি পালো আমাৰ পথাৰত। আপোনালোকে এয়া দেখিব পাৰিছে চাগে গাঁৱলীয়া পৰিবেশ। সো অবভিয়াছলি এনেকুৱাই হ'ব। এয়া চাওক, এয়া আমাৰ খেতি বাতিবোৰ কিবা কিবি আছে ইয়াতে। তাৰপিছত আমি ইয়াতে এতিয়া টেঙা খাব আহিছোঁ। আমি ইয়াতে কিছুমান সৰু সৰু এখন চাং বুলি কয় ইয়াক গাঁৱৰ ভাষাত। সো এয়া আমাৰ এই মানুহবিলাকৰ আৱাজবিলাক ইগনোৰ। এয়া টেঙা খাই আছোঁ চাওক। এয়া তো আমি এনেকৈ ইয়াতে চিল কৰোঁ আৰু আহিলে। আৰু এইবিলাক আমাৰ ধানৰ খেতি। ধানবোৰ কাটি মেলি শেষ হ'ল। এতিয়া আৰু এইবোৰ কিবা কিবি কৰি আছে, মই ইমান ভালকৈ নাজানো। সো আহক আৰু চাওঁ কি কি আছে। So guys দেখিলে নে আপোনালোকে, এয়াই আমাৰ সৰু সুৰা পথাৰ আৰু খেতি আমাৰ যিহেতু আগৰ পৰাই কৰা যায় ঘৰত। তো এনেকৈ সৰু সুৰা খেতি আমাৰ চলি আহিছে আগৰ পৰাই, ককাহঁতৰ দিনৰ পৰাই। এতিয়াও আমাৰ বৰ্তাহঁতে সেই আগৰ কামবোৰ মানে কণ্টিনিউ কৰি গৈ আছে সৰু সুৰাকৈ হ'লেও, যদি বাৰু টাইম নাপায় তাৰে মাজত হ'লেও। এনেকৈ আমি আহোঁ গাঁৱত, চাওঁ খেতি বাতিবোৰ কেনেকুৱা হয়। এতিয়া বিহু হ'ব, বিহুৰ টাইমত আৰু এইবোৰ আমি ইয়াৰে পৰা নখোৱা পাতি কিবা কিবি এনেকৈ কৰিব আৰু। এইখিনি আছিলে আজিৰ এই ভিডিঅ'টোত। মোৰ গাঁওখনৰ লগত আপোনালোকক চিনাকি কৰাব চেষ্টা কৰিলোঁ আৰু যি যি আছিলে সৰু সুৰা বস্তু সেইবোৰতে আমি দেখুৱাব ট্ৰাই কৰিলোঁ। সো ভিডিঅ'টো কেনেকুৱা লাগিল ক'ব আৰু লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। নমস্কাৰ।